এয়া মোৰ 10ম বছৰ। নাজানো মই প্ৰতি বছৰে ৰাইজক এখন ভাল নাটক উপহাৰ দিবলৈ বিচাৰোঁ। ৰাইজৰ দাবী আৰু আহ্বায়ক কমিটিৰ দাবীত এইবাৰ অলপ থিয়েটাৰ হাউচত প্ৰথমবাৰৰ কাৰণে অলপ গান চাটৰ ৰমক জমক কৰিছে। ৰাইজৰ সঁহাৰি পাইছোঁ, ভাল লাগিছে। ৰাইজৰ সঁহাৰিখিনিয়ে মোৰ আশীৰ্বাদ আৰু যিখিনি অসমৰ দৰ্শক ৰাইজক দি আছোঁ। আৰু যেতিয়া আজি মই ওলাই আহি ৰাউলীৰ আমাৰ হাটখোলাত 7 দিন আহি পেলাই প্ৰথম মই বহৰীত কৰিছোঁ, তাতো মোৰ দ্বিতীয় শ্ব' হৈছে। মানুহ হৈছে, মানুহে মৰম দিছে, নাটক ভাল পোৱা বুলি কৈছে, সেইখিনি মোৰ আশীৰ্বাদ। আৰু আজি নলবাৰী আৰু যিমান যিয়ে নহওক নলবাৰী এনেকুৱা এখন ঠাই যে ভ্ৰাম্যমাণৰ কাৰণে আটাইতকৈ ভাল লগা মুহূৰ্ত, ভাল লগা দৰ্শক, ভাল লগা গঠনমূলক সমালোচনা এই নলবাৰীতে পাওঁ আৰু নলবাৰীৰ মানুহে চায়। গতিকে ভাল লাগিছে। আজি মোৰ মৰমৰ তেজৰ টোপাল নাটকখিনি যিখিনি আজি বগৰীহাটীত, আৰু বগৰীহাটীৰো এইবাৰ প্ৰথম এই ছেপ্টেম্বৰত এই প্ৰথম প্ৰচেষ্টা। গতিকে মোৰ খুবেই ভাল লাগিছে যে মই নলবাৰীৰ অকল অসমেই নহয়, নলবাৰীবাসী ৰাইজেও থিয়েটাৰ হাউচৰ পৰা কিবা এটা পাইছে, ভাল লাগিছে। আৰু এজন প্ৰযোজক হিচাপে নিশ্চয় ভাল লাগিব। বৰপেটা জিলাত 2খন নাটক 2টা পেণ্ডেল কৰাৰ পিছত আমি নলবাৰীত প্ৰৱেশ কৰিছিলোঁ। আচলতে বগৰীহাটীৰ বাসন্তী মন্দিৰ নিৰ্মাণৰ হাজতে আমাক আমন্ত্ৰণ কৰিছিলে আৰু সাধাৰণতে বগৰীহাটীত বাসন্তী পূজাতে থিয়েটাৰ বহুত ভাল হয়, কিন্তু ইয়াৰ অৱতৰীয়া বুলি ক'ব লাগিব। তেখেতসকলে সাহস কৰিও আমাক মাতিলে। ৰাইজৰ ইমান আকুণ্ঠ আমাক সঁহাৰি দিছে যে আমি প্ৰথম নিশা যোৱাকালিৰ নাট আমাৰ ৰঙা গোলাপৰ ৰং চালে আমি এটা দৰ্শনী হ'ল। আজি 2টা দৰ্শনী আমি দিছোঁ মৰমত তেজৰ টোপাল। ৰাইজৰ আমাৰ আহ্বায়ক সমিতিৰ নিৰ্দেশ তথা ৰাইজৰ সঁহাৰিৰ প্ৰতি সন্মান জনাই অহাকালি আমি মৰমত তেজৰ টোপাল 2য় দৰ্শনীৰ বাবে ইতিমধ্যে ঘোষণা কৰিছোঁ। আজি 2য় দৰ্শনী হ'ব, সম্ভৱতঃ যথেষ্ট ভাল হ'ব টিকেট বিক্ৰীৰ হাৰ চাই। আৰু আমি এই বগৰীহাটীৰ এই অঞ্চলৰ ৰাইজক আহ্বান জনাইছোঁ, অহাকালি আমাৰ নাটক চাওক। আৰু আমি 3খন নাটকক সমানে গুৰুত্ব দিছোঁ। আমাৰ কোনো এখন নাটক কম হোৱা নাই, বেয়া হোৱা নাই। আটাই আমাক আদৰি লৈছে। আমি আশা ৰাখিছোঁ আমাৰ এই আপোনালোকৰ জৰিয়তে যিটো আমাৰ এইটো যাব, ৰাইজলৈ মেছেজ যাব। আৰু এবাৰ অন্ততঃ থিয়েটাৰ সূৰ্যৰ প্ৰেক্ষাগৃহত প্ৰৱেশ কৰক আৰু ভাল নাটক চোৱাৰ সুযোগ গ্ৰহণ কৰক। হয়, তেওঁ নতুনকৈ যদিও ভ্ৰাম্যমাণত প্ৰৱেশ কৰিছে, যথেষ্ট উৎসাহী তেওঁ। ৰাইজে খুব ভাল পাইছে। উৎপলটো অভিজ্ঞ তেওঁ অভিনেতা। তেওঁৰ লগত আৰু আমাৰ যিটো নাট্য এইবাৰ ৰণুৱা যিটো দল আমাৰ একদম যথেষ্ট শক্তিশালী, তেখেতসকলৰ একদম বিশেষ প্ৰচেষ্টাত নাটককেইখন সমান হৈছে বুলি আমি বিশ্বাসী। আৰু মৰমত তেজৰ টোপালক এইবাৰ অপ্ৰতিৰোধ্য বুলি মই ভাবিছোঁ। সময়ে সময়ে যিবিলাক আমাৰ ভ্ৰাম্যমাণৰ অঘোষিত ৰণ হয়, তাত আমিও প্ৰতিযোগিতা আগবঢ়াম বুলি একদম মনত দৃঢ় বিশ্বাস লৈ আছোঁ আৰু ৰাইজে আমাক আদৰি ল'ব বুলি আমি দৃঢ় বিশ্বাসী। থেংক ইউ। নলবাৰীত যিটো নাট্যপ্ৰেমী ৰাইজৰ মৰম, সেই মৰমৰ বাবে সকলোৱে চেষ্টা চলায়। আৰু নাট্য দলৰ এটা কৰ্মকৰ্তা হিচাপে ময়ো আশাবাদী। আৰু খুব ভাল লাগিছে যে আৰম্ভণিটো ইমান সুন্দৰ। ইয়াৰ আগৰ পেণ্ডেলতো আমি যথেষ্ট সঁহাৰি পাইছোঁ। য'ত 2য় দৰ্শনীৰ সম্ভাৱনা নাথাকে, তাত আমি 2টাকৈ দৰ্শনী সম্ভৱ কৰিবলৈ সক্ষম হৈছোঁ। আৰু মানুহৰ সমাগম দেখি সঁচাকৈ এটা উৎসাহ পাইছোঁ, এটা প্ৰেৰণা পাইছোঁ যে সঁচাকৈ নিষ্ঠাৰে আৰু সততাৰে কাম কৰিলে ক'ৰবাত সেই কামটো যাতে সফল হয়, সেই কথাটো এবাৰ প্ৰমাণ হৈ গৈছে। কি কৈছে? হয় 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 চাওক, মাক দেউতাকৰ কাৰণে সন্তানৰ প্ৰতি মৰম বা দায়বদ্ধতাটো সদায় সমানে থাকে, যিমানে সন্তানৰ নহওক, সংখ্যা নহওক কিয়। গতিকে আমাৰো সেই একে বিশ্বাস। এটা কথা ভাল থিয়েটাৰ সূৰ্যৰ যে 3খন নাটকতে সমানে গুৰুত্ব দিয়া যায়। 2খন নাট আছে অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা, ৰঙা গোলাপৰ ৰং, মৰমৰ তেজৰ টোপাল, আৰু তৃতীয়তে আমাৰ প্ৰশান্ত মেনা ডাঙৰীয়াৰ সংগীবিহীন সম্ৰাট। আমাৰ সৌভাগ্য আৰু থিয়েটাৰ সূৰ্যৰ যিটো বিগত সময়ত যিটো এটা ধাৰা চলি আহিছে যে তেওঁলোকে সদায় নাটকত গুৰুত্ব দি আহিছে, জাক জিলিকত সিমান গুৰুত্ব
প্ৰাধান্যটো সিমান নিদিয়ে কিন্তু এবাৰ আমাৰ সৌভাগ্য যে নাটকৰ লগতে যিখিনি আয়োজন আছে দৰ্শকে যি ধৰণৰ আয়োজন চাব বিচাৰে প্ৰত্যক্ষ কৰিব বিচাৰে বা যিখিনি আশা লৈ বুকুত তেওঁলোক আমাৰ প্ৰাংগণত উপস্থিত হয় ক'ৰবাত সেইখিনি আমি দৰ্শকক দিবলৈ সক্ষম হৈছোঁ যেন অনুভৱ হৈছে এয়া মাথো আৰম্ভণিহে গতিকে দৰ্শকৰ দিহা পৰামৰ্শ লৈ আমি নিজৰ নাটকেইখনৰ যিখিনি মঞ্চস্থ কৰিব লগা আছে সেইখিনি আমি চেষ্টা চলাই যাম আৰু খুব ভাল লাগিছে আজি আমি বগৰীহাটীত অনুষ্ঠান কৰি আছোঁ নলবাৰীৰ ছোৱালী যিহেতু নলবাৰীত অনুষ্ঠান কৰিব পাইছোঁ এনেকুৱা এখন মঞ্চ পাইছোঁ তাৰ কাৰণে সঁচাকৈ বহুত ভাল লাগিছে আৰু আপুনি ক'লে ইতিমধ্যে ভ্ৰাম্যমানত মোৰ প্ৰথম খোজ আৰু প্ৰথম খোজতে মই ইমান এটা সুন্দৰ পৰিয়াল থিয়েটাৰ সূৰ্যৰ লগত জড়িত হ'ব পাৰিছোঁ সেইকাৰণে মই নিজকে সৌভাগ্য মানিছোঁ আৰু ইতিমধ্যে ৰাইজৰ পৰা আমি বহুতখিনি সহায় পাইছোঁ সঁহাৰি দেখুৱাইছে আমাৰ তিনিখন নাটকে খুব ধুনীয়া তেওঁলোকে ভাল পাইছে গতিকে আগন্তুক সময়খিনিতো অসমৰ যিহেতু আমি বিভিন্ন প্ৰান্তত যাম আমি অনুষ্ঠান পৰিৱেশন কৰিবলৈ গতিকে ৰাইজৰ পৰা বিপুল সঁহাৰি আশা কৰিছোঁ হয় পৃথক নিশ্চয়কৈ পৃথক কেমেৰাৰ অভিনয় আৰু মঞ্চ অভিনয় সম্পূৰ্ণ বেলেগ দুটা বস্তু কেমেৰাত যেনেকৈ আমাৰ টেক লৈ থাকিব পাৰি মঞ্চত তেনেকুৱা নহয় মঞ্চত আমি দৰ্শকৰ লগত ডাইৰেক্ট আমি কমিউনিকেশ্যন এটা হৈ থাকে ভাল পালে হাত চাপৰি পাওঁ বেয়া পালে কোনোবাই উকিয়াই তো সেইবোৰ বস্তুৱে আৰু গতিকে ভাল লাগিছে মোৰ যিহেতু প্ৰথম খোজ আৰু প্ৰথম খোজতে ইমান সুন্দৰ এটা পৰিয়ালৰ লগত উৎপল দাৰ লগত কাম কৰিব পাৰিছোঁ উৎপল দাই খুব ধুনীয়াকৈ মোক কামবিলাক শিকাই দিছে গতিকে ভালেই লাগিছে